হাই গাইজ এভরিওয়ান, মানে কি কম, এই বহুত গৰম দি আছে। খালি গৰমত খাম ফাটি গৈছে গাইজ। তলৰতে ওপৰকলেন মানে ওপৰতে তলকলেন পুৰা ফাটি গৈছে। ইমান গৰম থাকে দিনটো মানে ডিউটি কৰি আহিলোঁ। ৰাতিপুৱা গৈছিলোঁ 6:15, এতিয়া বৰ্তমান 8:30 বাজি লাইন পালোঁ। এতিয়া এই বহিম বুলি গছি এখন পাৰি লৈছোঁ আৰু কি ক'ম, বহুত গৰম মানে ঘাম খাই হৈ গৈছে। এতিয়া অলপমান ৰেষ্ট লৈ লওঁ। এই ওপৰত পাংখা দি থৈ দিছোঁ, সেই পাংখাটো অলপমান বহো, যিহেতুকে ডিউটি কৰি আহিলোঁ। কিনো কৰিম, এইবাৰ মই ভাবিছোঁ এডাল বন্দা গেছে বুলি কয়, বন্দা ডাঙৰ গেছ এডাল, এই কি লাভ গেছে এডাল মই এতিয়া খাম। মজা আছে, সৰৰে আছিল। এনে জমিনি ক'লোঁ গুণ্ডা গেছে বুলি ক'লোঁ, কেঁচৈ নহয়, এটা গুণ্ডা গেছে নহয়, নেচা লোকেল নেচা খালোঁ। অলপমান দেহাটো ঠাণ্ডা কৰি অলপমান দিয়ে আৰু বাই বাই।